সেয়া ৰাতিতে এটা চকলেট খুলি মেলি খালোঁ, তাৰপাছতহে ভিডিঅ'টো কৰিছোঁ, পাহৰি থাকোঁ যিহেতু। আৰু ৰাতিপুৱাতে সোমাইছোঁ গা ধুবলৈ। ব'লক আজিৰ বিশেষ দিনটো আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰোঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে বৃহস্পতিবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা। এই আবেলি 4টাটো মোৰ এডিটিঙৰ টাইমহে দেই। বহুতে আকৌ বুজাত অকণমান দিগদাৰীও হয়, সেইকাৰণে কৈ দিওঁ। আৰু গা পা ধুই মূৰ চূৰ আঁচুৰি লৈছোঁ। ভাবিছোঁ প্ৰথমতেই গোঁসাই ঘৰত শৰাই এখন দি লওঁ। নিশ্চয় ধৰিব পাৰিছে আজি কি বিশেষ দিন। ব'লকচোন বাৰু অকণকৈ যিমান পাৰোঁ দেখাই থাকোঁ। আৰু এইবাৰ গৈছোঁ গোঁসাই ঘৰলৈ, গোটেইখিনি দেখাই থকা নাই যিহেতু অফিচৰ ভাতো লাগিব, গতিকে শৰাইখন ঠিক কৰি পেলাই গোঁসাই ঘৰত দি ল'লোঁ। চাকি এগছ জ্বলাই ল'লোঁ, তাৰপাছত এওঁৰ ভাতকেইটা যত্নাই ল'লোঁ। একেবাৰে চিম্পুলভাৱে দিছোঁ, যিহেতু আজি বৃহস্পতিবাৰ, আমি নিৰামিষেই খাওঁ। আৰু এয়া এওঁক পঠিয়াই ল'লোঁ। তাৰপাছতে ব'লক দেখাই থাকোঁ বাৰু কি কৰিব পাৰোঁ, কি নোৱাৰোঁ। ঘৰত আজি মানুহ একেবাৰেই নাই, গতিকে বিশেষ একো নাই আৰু এনেই অকণমান অনুষ্টুপীয়াকৈ কিবা এটা। এতিয়া পুনৰ আহিছোঁ কিটচেনলৈ। মোৰ বাৰু আজি বৃহস্পতিবাৰ, নিৰামিষেই খাওঁ, গতিকে ভাত মোৰ হৈয়ে গ'ল। আৰু এওঁ গ'লে এতিয়া দুপৰীয়া মা আৰু মইহে আছোঁ। আৰু আজি এটা বিশেষ দিন, গতিকে কিবা এটা বনাবলৈ লৈছোঁ। আৰু বিশেষ দিনটো মানে কি বনাওঁ সেইটো আবেলিহে বাৰু বনাম, গতিকে আপোনালোকক কাইলৈহে শ্বেয়াৰ কৰিব পাৰিম কেনেকৈ উদযাপন কৰিলোঁ। মানে সৰু সুৰাকৈ, যিহেতু ফুৰি আহিছোঁহে, গাৰ ভাগৰ মৰাই নাইকিয়া। ভাবিছোঁ ঘৰৰ মানুহকেইটাই কিবা এটা বনাই খাম বাৰু। আৰু আজিতো আমি নেখাওঁৱেই, মানে নিৰামিষেই খাওঁ, গতিকে দেখা যাওক বাৰু কি কৰিব পাৰোঁ নোৱাৰোঁ। কিন্তু এতিয়া কিবা এটা বনাওঁ, বোলো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু কি বিশেষ দিন কৈ আছোঁ বাৰু গম পাব। আৰু এইফালে মই প্ৰথমতে পায়স অকণ বহাম। বাৰ্থডে বুলি ক'লে পায়স অকণ ভাল লাগে। সৰু ল'ৰা ছোৱালী হ'লেতো পায়স অকণ বনোৱাই যায়। মই তাজা গাখীৰ ব্যৱহাৰ কৰিম আৰু বহুত বেছিও মই নবনাওঁ। প্ৰথমতে মই গাখীৰ বেছি নিদিওঁ কুকাৰত, পিছত আকৌ মই অকণমান মানে এয়া কৰিম। কিন্তু কুকাৰত মই আগতেও শ্বেয়াৰ কৰিছোঁ, কুকাৰত যদি পায়স বনোৱা যায় সোনকালে হয়ো। আৰু গাখীৰটো ওলাই নাহিবৰ কাৰণে ইয়াত অকণ ঘিউ ব্যৱহাৰ কৰিব লাগে। তেতিয়া গাখীৰখিনি ওলাই নাহে, মানে উতলি ওলাই নাহে। আৰু আপোনালোকৰ যদি হাতত খুব কম সময়ত আপোনালোকে পায়স বনাব খোজে ধুনীয়া কৰি, তেনেহ'লে কুকাৰতে বনাব। মই ইয়াতে অলপ মানে একো নাই, ইজি প্ৰচেছ। মই ইয়াতে জোখৰ গাখীৰখিনি দিব, পিছত খুলি পেলাইও আকৌ অকণ গাখীৰ দি পেলাই এয়া কৰিব পাৰি। আৰু মই চাউলখিনি তিয়াই থৈ দিছিলোঁ মানে সোনকালে হ'বৰ কাৰণে। এতিয়া মই গাখীৰতে চাউলখিনি দি দিছোঁ, একদম ইজিলি হৈ যায়। মোৰ যেতিয়া সময় নাথাকে, কম সময়ত বনাব লাগে, মই কুকাৰতে বনাওঁ। চেনি মই কমাই দিওঁ, কাৰণ এওঁ অকণ খাবলৈ বিচাৰে চেনি বেছি হ'লে। আৰু এতিয়া মই ইয়াতে ব্যৱহাৰ কৰিছোঁ এচামুচ ঘিউ। আপোনালোকে ঘিউকণ নিদিলে কিন্তু প্ৰেছাৰত বনাব নোৱাৰে, কিয়নো ই ওলাই পৰিব, খুব ঢাকনাখনেৰে ওলাই আহিব, তেতিয়া আকৌ অশান্তি পাব। এইখিনি দেখিছেনে, চুজি, আধা বাতি চুজি দেই। এইখিনি মই অকণমান ড্ৰাই ৰ'ষ্ট কৰি ল'ম, শুকানে ভাজি ল'ম। আৰু সেইখিনি মোৰ হৈ গৈছে, বেছি সময় নালাগে, কম বস্তু যিহেতু। এয়া মই কাঢ়ি থৈছোঁ। আৰু এতিয়া আকৌ মই কেৰাহীটো পাতি দিছোঁ। আৰু শুকান নাৰিকলৰে গুড়িৰে আপোনালোকে বাৰু লাড়ু বনাইছেনে? ব'লক আজি বনাওঁ। এনেকৈও বনাব পাৰি। মই পূৰা পিয়'ৰ নাৰিকলেই নবনাওঁ, অকণ চুজি মিক্স দিম, সেইকাৰণে চুজিখিনি ভাজি লৈছোঁ। আৰু ইয়াতে মই এতিয়া চেনি দিছোঁ আধা বাতিতকৈ অকণমান বেছি, হেতা পাতেৰে 3 হেতা দিছোঁ চেনি। আৰু অকণ দিছোঁ যিহেতু চুজিও আছে লগত, 3 চামুচ চেনি দিছোঁ মই। আচলতে বাতিটোৰে জুখি দিলে বেছি ভালকৈ বুজিব পাৰি। আৰু ইয়াতে ব্যৱহাৰ কৰিব লাগিব গাখীৰ, যিহেতু নাৰিকলখিনি শুকান। ইয়াতে মই অকণমান কৰ্ফুৰ ব্যৱহাৰ কৰিম, হজম হোৱাটো ই সহায় কৰে। আৰু মই প্ৰায় এবাটি গাখীৰ ইয়াত ব্যৱহাৰ কৰিছোঁ দেই। মই এইটো পৰ্যায়তে চাওক ধুনীয়াকৈ এৰাই গৈছে। আৰু বেছি শুকাব দিব নোৱাৰি এইটো, যিহেতু শুকান নাৰিকলৰ গুড়ি, গতিকে মই গেছৰ ফ্লেম অফ কৰি দিছোঁ। আৰু এতিয়া মই ইয়ালৈ এইখিনি কাঢ়ি ল'ম। মই চুজিৰ লগত লেটিয়াই লাড়ু কেইটামান বনাম। পায়সৰ ভাৱটো যাই মানে এইখিনি লাডু বান্ধি লওঁ। মই এইখিনি অকণ বেলি দিছোঁ যাতে অকণ ঠাণ্ডা হয়।
ঠাণ্ডা হৈ গ'ল চুব পৰা। আৰু ব'লক এতিয়া ধুনীয়াকৈ লাড়ুকেইটা বান্ধি লওঁ। মোৰ এবাটি মানে নাৰিকলেৰে আৰু আধা বাটি চুজিৰে 15টামান লাড়ুৱেই হ'ল। এয়া ব'লক পটাপট বান্ধি আছোঁ। আৰু এইবাৰ একেবাৰে শেষৰটো এইকেইটা লাড়ু মোৰ হৈ গ'ল। আচলতে কি জানেনে, বিশেষ দিন বুলি নহয় আৰু আবেলি চাহকাপৰ লগত কিবা এটা খাবলৈ থাকিলে ভাল লাগে। মোৰ পায়সখিনি মই খুলি চালোঁ, হৈ গৈছে। ইয়াত অলপ মই গাখীৰ দিলোঁ দেই। এইখিনি মই এতিয়া নমাই থ'ম। পিছে অইন দিনাৰ দৰে আজি পায়সকণ বৰ ধুনীয়া হোৱা নাই দেই, মই নিজেই কৈছোঁ। কম চেনি দি পেলাই বনাইছোঁ। আৰু গম পাইছেই ন, আজি মোৰ জন্মদিন। এয়া প্ৰসাদকেইটা আনি গোঁসাই ঘৰৰ পৰা অকণমান নিমখ সানি খাই লওঁ। ব'লকচোন প্ৰথমতে মাৰ ওচৰলৈ যাওঁ বাৰু। মায়েনো কি কৰি আছে, লগতে আশীৰ্বাদ এটাও লওঁ। বুলি মাৰ পৰা আশীৰ্বাদ এটা লওঁ। আৰু তললৈ আহি পাইছোঁ, এটা ছাৰপ্ৰাইজ আহি গ'ল নহয়। এয়া দেখিছেনে, ৰিকে কেক এটা দি পঠিয়াইছে। আকৌ ভিডিঅ'ৰ জৰিয়তে থেংক ইউ ৰিক, পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আৰু ব'লক কেকটো খুলিও চাওঁ আৰু ভাবিছোঁ আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ। আপোনালোকে মৰম দিব আৰু তেন্তে আজিলৈ আহোঁ।